এপ্ৰিল 4, 2020 যে BTC জেনেৰেল ইলেকশ্যন হ'বলৈ লাগিছিল কিন্তু সেইটো হোৱা নাই আমি দুৰ্ভাগ্য BTC বাকীসকলে দুৰ্ভাগ্য সেইটোৰ কাৰণে দুৰ্ভাগ্য COVID-19 পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে যে ইলেকশ্যন হ'ব লাগিছিল সেইটো হোৱা নাই এতিয়া কথাটো ইয়াতে শেষ হোৱা নাই এই আমাৰ COVID-19 বা পেণ্ডেমিক চিটুৱেশ্যনটো লৈ পেলাই যে আজি যে আসামখনত চৰকাৰ চলাই আছে বিজেপি গভৰ্ণমেণ্টে শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিজেপিৰ নেতাসকলে এই আমাৰ বড়োলেণ্ডত যে COVID-19 চিটুৱেশ্যনটো লৈ পেলাই এটা এডভান্টেজ এটা পলিটিকেল গেম খেলি আছে সেইটোৱে আজি আমি এই মাধ্যমৰ দ্বাৰা ক'বলৈ চেষ্টা কৰিম সঁচাকৈ আমি গম পাম আজিৰ দিনত আমি অকল বিটিকিবাসী নহয় গোটেই পৃথিৱীত যিমানে মানৱ জাতি আছে সৃষ্টিবিলাক আছে সেই COVID-19 পেণ্ডেমিক চিটুৱেশ্যনৰ এটা ভিক্টিম হৈ আছে বহুত মানুহ মৰিছে সঁচা কিন্তু ইয়াৰ লগতে আমি আজি জানিম আজি আমি দেখি আছে আমি আজি চাই আছে সেই COVID-19টো এৰি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ পদক্ষেপ লৈ পেলাই যে বিভিন্ন অফিচিয়েল এক্টিভিটিবিলাক চলি আছে লগতে আমাৰ ভাৰতে যে ইলেকশ্যনো পাতি আছে আৰু পাতিবলৈ লৈ আছে সেই গোটেই বস্তুবোৰ আমি লৈ পেলাই আমি বাৰে অকল মাধ্যমৰ নহয় ইয়াৰ আগত আমি CM চাহাবক লগ ধৰিছোঁ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ ডাঙৰীয়াক আমি লগ ধৰিছোঁ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াক আমি লগ ধৰিছোঁ ভাৰতৰ ইলেকশ্যন চিফ কমিশ্যনাৰ অফ ইণ্ডিয়া তেখেতক আমি লগ ধৰিছোঁ যাহাতে আমাৰ BTCত যেনেকা ৰাজস্থানত পঞ্চায়ত ইলেকশ্যনটো হৈ গ'ল মিজোৰামত এই BCDC লেভেলৰ ইলেকশ্যনটো হৈ গ'ল মণিপুৰত নৱেম্বৰত মানে ডেটটো ফিক্স কৰা হ'ল এনেকৈ বিহাৰত একদিন আগত ইলেকশ্যনটো হৈ গ'ল যদি সেই গোটেই ষ্টেটত যদি ইলেকশ্যনটো পাতিব পাৰে যদিও COVID-19 আছে ডিছপাইট দিছ পেণ্ডেমিক চিটুৱেশ্যন অফ COVID-19 হোৱাই নট ইন বড়োলেণ্ড ইয়াত এটা এপ্ৰিহেনশ্যন ইয়াত এটা সন্দেহ আমাৰ আছে সন্দেহটো সেইটোৱে যে আমি এনেকুৱা লাগিছে আমি অকল নহয় গোটেই অসমবাসী আজি জানে যে বিজেপিৰ ৰাজনীতি স্থিতি ইমান বাহাল নহয় সেইটোৰ কাৰণে যে যোৱা যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো লৈ পেলাই যে গোটেই অসমবাসীত BTCৰ পলিটিকেল হেজেমনি ইজ নাইকিয়া হ'বলৈ গৈ আছে য'তে মতে হিমন্ত ডাঙৰীয়াই গাড়ী দি ঘূৰে বা কিবা দি ঘূৰে বা চিফ মিনিষ্টাৰ ডাঙৰীয়াই যায় তাতে ক'লা পতাকাটো উঠাই দিয়ে সেইটোৱে মানে যে অসমত বিজেপিৰ ঠাই নাই অসমত বিজেপিৰ স্থান নাই সেইটো ৰিকভাৰ কৰিবলৈ কাৰণে হিমন্ত সেই পেণ্ডেমিক চিটুৱেশ্যনৰ সুযোগটো এৰা নাই খালী হ'ব খালী হ'ব পিছুৱাই থাকে ডিফাৰ কৰি থাকে পষ্টপন কৰি থাকে টাইম এগেইন এণ্ড এগেইন কিয় কথাটো সেইটোৱে যে বিজেপি এই বড়োলেণ্ডৰ পলিটিক্সটো লৈ পেলাই এইবাৰ এছেম্বলিত কিবা এটা আশা কৰি আছে যদি আপাৰ আসামখিনিত বা অসমীয়াবিলাক বা মিয়াবিলাক যদিও ভোট নিদিয়ে কিন্তু আমি এই বড়োলেণ্ডৰ পলিটিক্সটো লৈ পেলাই সেই বড়ো জাতিক বা BTC বাকীক লৈ পেলাই কি জানে অলপমান আগুৱাই যায় এই এছেম্বলি ইলেকশ্যনত সেইটো চেষ্টা কৰি এৰেঞ্জমেণ্ট কৰি কিন্তু এতিয়ালৈকে বিজেপি পলিটিকেল পাৰ্টি ইন দি বড়োলেণ্ড ইজ নট ৰেডি ইনাফ টু কণ্টেষ্ট দি BTC ইলেকশ্যন ইয়াৰ লগতে হিমন্ত ডাঙৰীয়াৰ এটা এডপ্টেড পলিটিকেল পাৰ্টি আছে BTCত আজি আমি নামটো নল'ম তেওঁ ৰেডি হোৱা নাই they are not yet ready to contest the BTC election সেইটোৱে আমি আজি এটা মেছেজটো দাঙি ধৰিবলৈ লৈছোঁ যে সেই হিমন্ত ডাঙৰীয়াৰ খেলৰ কাৰণে পলিটিকেল গেম পানৰ কাৰণে আজি আমি বিৰাট ডাঙৰ বিপদত ভুক্তভোগী হৈ আছে we are suffering we are being deprived from all kind of development not only political crisis not only political development but in all the vices all the development activity which is supposed to be taking place in BTD is deprived we are deprived of that sab আজি pandemic situation to লৈ পেলাই COVID-19 to লৈ পেলাই আমাৰ যুৱকসকল বিভিন্ন ঠাইত কাম কৰিবলৈ গৈছিল কিন্তু এতিয়া কাম নাই সব ঘৰত ঘূৰি আহিছে এতিয়া ঘৰত বহি আছে আমাৰ ল'ৰা ছোৱালীবিলাক কাম নাই জব নাই বিকজ no government no work no government no job আৰু ইয়াৰ মাজতে BTCত এটা মানে সাৰ্কাষ্টিক অদ্ভুত কেতিয়াও শুনা নাছিল
কেতিয়াও দেখা নাছিল ইমান দীঘলীয়াকৈ মডেল কোড অফ কণ্ডাক্ট MCC কেতিয়াবা আপুনি শুনিছিল নেকি শুনা নাই কেতিয়াবা দেখিছিল নেকি পৃথিৱীত এই প্লানেটত সেই জীৱনত আমি শুনা নাই এনেকুৱা দীঘলীয়া এক্সটেণ্ডেড again and again এই মডেল কোড অফ কণ্ডাক্টটো আমাক আজি একেবাৰে ডেভেলপমেণ্ট কৰিবৰ পৰা ফুলি ডিপ্ৰাইভ চাওক আজি উইণ্টাৰ ছিজনটো নামি আহিছে ইয়াৰ কাৰণে আলু খেতিৰ ফচল দিব বিধান দিব মটৰ দিব সাৰ দিব ট্ৰেক্টৰ দিব হাবি যাবি সেই গোটেই ডেভেলপমেণ্ট এক্টিভিটিৰ পৰা আমি বঞ্চিত হৈ আছে সেইকাৰণে এই মাধ্যমৰ দ্বাৰে আজি এই চিফ মিনিষ্টাৰ ডাঙৰীয়াক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ ৰাইজৰ আজাৰ হৈ পেলাই আমি অনুৰোধ কৰিছোঁ ডাঙৰীয়া ইলেকশ্যনটো সোনকালে পাতক ডিচেম্বৰ 2nd উইকত হ'ব নহ'ব হিমন্ত ডাঙৰীয়াই এনে কৈছে এনে কেবিনেট ডিচিশ্যন লৈছে তাৰ চেষ্টা সেইটোৱে যে কেতিয়াও BTCত এছেম্বলিৰ আগৰ ইলেকশ্যনটো হ'ব নাদিম কিয় এনে গম পায় আমি বুজিবলৈ পাৰে চব আমেৰিকাত ছুইজাৰলেণ্ডত কোনোবা ফ্ৰান্সত কোনোবা স্পেইনত কোনোবা ইউকেত আজি এই নৱেম্বৰ মাহটো লকডাউন চলিবলৈ গৈ আছে ডিচেম্বৰ মাহটো লকডাউন চলিবলৈ গৈ আছে কিয় তাতে ঠাণ্ডা ঠাইটো ঠাণ্ডা জাগা ঠাই এতিয়া যদি ডিচেম্বৰটো সোমাই যায় ইয়াতো ঠাণ্ডাটো সোমাই যাব আৰু কোভিড ভাইৰাছটো এই ঠাণ্ডা ঠাইত বেছিকৈ স্প্ৰেড হয় সেই গতিকে যেতিয়া নেকি কোভিডটো বেছি স্প্ৰেড হ'ব আজি লকডাউনৰ ঘোষণাটো আকৌ ছেকেণ্ড ফেজৰ কাৰণে চলিবলৈ গৈ আছে তেতিয়া হিমন্ত ডাঙৰীয়া বিৰাট মিহিকৈ কথা ক'ব চাওক আমি নৰ্থ ইষ্টৰে এজন গাৰ্জেন হয় আই এম এ কনভেনাৰ অফ নেডা সেই গতিকে অকল বিটিকি নহয় অসম নহয় গোটেই নৰ্থ ইষ্টৰ দায়িত্বটো মোৰ আছে তাৰ পপুলাৰ এটা ডাইলগ আছে মানুহে মানুহৰ বাবে ইলেকশ্যনটো মানুহৰ জীৱনতকৈ ডাঙৰ নহয় সেইকাৰণে আমি ইলেকশ্যনটো হ'ব নাদিম BTCৰ ইলেকশ্যন নহ'ব সেইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চেষ্টা ইলেকশ্যনটো পাতি দেখক বিজেপি এটা চিটত নাহিব কিন্তু আপোনাৰ ব্যক্তিগত চেলেঞ্জটো লৈ পেলাই কিয় আমাক BTC বাকী ইমান মানে আপুনি ঘৃণা কৰি আছে সেইকাৰণে আমি গোটেই BTC বাকীক লৈ পেলাই এই পিপল জইন একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টে আপোনাক অনুৰোধ কৰিছে উই ৰিকুৱেষ্ট ইউ আৱাৰ ডিয়াৰ ব্ৰাদাৰ আৱাৰ ডিয়াৰ ছাৰ প্লিজ কণ্ডাক্ট দি BTC জেনেৰেল ইলেকশ্যন as soon as possible by the last week of the November, not December. Because the time December come, the coolness will increase, and because of the coolness, then the COVID-19 virus will spread by leap and bound, which finally will be impossible to conduct the election in BTC.